নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনাৰ নতুন ৰিক্ৰুইটমেণ্ট খবৰ এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি নতুনকৈ কোনোবা মোৰ চেনেলটোলৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। আজি ভেকেঞ্চিটো আহিছে আপোনালোকৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ ফালৰ পৰা। এটা বৃহৎ নিযুক্তি বুলি ক'ব লাগিব, যিহেতু বহুতকেইটা পষ্ট ইয়াত খালী হৈছে। আজি আপোনালোকৰ পষ্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন কেনেকুৱা, কি পষ্ট আছে, কি কোৱালিফিকেশ্যন লাগিব, লগতে চেলাৰী কিমান হ'ব সেই বিষয়ে ক'বলৈ গৈ আছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম পষ্টটো হৈছে আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ, ছ'চিয়েল ডেভেলপমেণ্ট, নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যনত আপোনালোকৰ ছ'চিয়েল মেনেজাৰ বিচাৰিছে। পষ্ট কোড হ'ল আপোনালোকৰ 501। বয়স আপোনালোকৰ 30 বছৰ বা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। লেভেল হয় আপোনালোকৰ ষ্টেট লেভেলৰ হয়, গ্ৰুপ 1 জব হয়। এটা ভেকেঞ্চি আহিছে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে। লগতে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। এক্সপিৰিয়েঞ্চ ইয়াত বিচাৰিছে আপোনালোকৰ 5 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন ছ'চিয়েল কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ, out of which 1 year should be in knowledge management and communication. আপোনালোকৰ চেলাৰী আছে আপোনালোকৰ 49,000। ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ছেকেণ্ড পষ্টটো হ'ল আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ, নন ফাৰ্ম লিভলিহুড। ইয়াৰ পষ্ট কোড হ'ল আপোনালোকৰ 502। এজ বিচাৰিছে আপোনালোকৰ 30 বছৰ বা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ এজ হ'ব লাগিব। লগতে ষ্টেট লেভেলৰ হয় আপোনালোকৰ গ্ৰুপ 1 হয়। নাম্বাৰ অফ ভেকেঞ্চি আপোনালোকৰ এটা আহিছে আনৰিজাৰ্ভৰ কাৰণে। ইয়াতো আপোনালোকৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে। লগতে 5 বছৰ আপোনালোকৰ পষ্ট কোৱালিফিকেশ্যন ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ছ'চিয়েল আৰু কমিউনিটি ডেভেলপমেণ্ট ছেক্টৰ, আউট অফ হুইচ এটলিষ্ট 1 year শুড বি ইন নন ফাৰ্ম লিভলিহুডৰ পৰা আপোনালোকৰ 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। টোটেল আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। চেলাৰী হ'ব আপোনালোকৰ 49,000। 3 নম্বৰটো হৈছে আপোনালোকৰ প্ৰজেক্ট মেনেজাৰ HR। পষ্ট কোড হ'ল আপোনালোকৰ 503। বয়স বিচাৰিছে আপোনালোকৰ 30 বা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। লগতে লেভেলটো আপোনালোকৰ ষ্টেট লেভেলৰ গ্ৰুপ 1 জব হয়। ভেকেঞ্চি আহিছে আপোনালোকৰ এটা আনৰিজাৰ্ভৰ কাৰণে। কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন হিউমেন ৰিচোৰ্চ, MBA হ'ব লাগিব আপোনালোকৰ HR ডিপাৰ্টমেণ্টত। লগতে ইয়াতো আপোনালোকৰ 5 বছৰৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে 1 year শুড বি ইন HR মেনেজমেণ্ট, অৰ্থাৎ এবছৰ আপোনালোকৰ এবছৰ HR হিচাপে আপোনালোকে ক'ৰবাত কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। 5 year পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন HR মেনেজমেণ্টত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ চেলাৰী হৈছে আপোনালোকৰ 49,000। তাৰপিছত যদি ক'বলৈ যাওঁ, 4 নম্বৰটো হ'ল আপোনালোকৰ প্ৰজেক্ট এক্সিকিউটিভ, মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেমৰ ফালৰ পৰা আহিছে। আপোনালোকৰ পষ্ট কোড হ'ল 504। লগতে এজ আপোনালোকৰ 25 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ষ্টেট লেভেল গ্ৰুপ 2 জব হয়। ভেকেঞ্চি এটা আহিছে আপোনালোকৰ OBC MOBC ফালৰ পৰা। কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ MC MSc IT অৰ BE কম্পিউটাৰ চায়েন্স, BTech কম্পিউটাৰ চায়েন্স হ'ব লাগিব আপোনালোকৰ। 3 বছৰ আপোনালোকৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে MIS ৰিলেটেড ৱৰ্ক ইন গভ এণ্ড প্ৰাইভেট ছেক্টৰ আপোনালোকৰ হ'ব লাগিব। চেলাৰী হৈছে আপোনালোকৰ 42,000। 5 নম্বৰটো হৈছে আপোনালোকৰ প্ৰজেক্ট এক্সিকিউটিভ মনিটৰিং এণ্ড ইভেলুৱেশ্যন। পষ্ট কোড হৈছে আপোনালোকৰ 5045। আপোনালোকৰ এজ হৈছে 25 বা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। লগতে ষ্টেট লেভেল গ্ৰুপ 2 জব হয়, আনৰিজাৰ্ভৰ কাৰণে ওলাইছে। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ MC MSc IT অৰ BTech ইন কম্পিউটাৰ চায়েন্স। ইয়াতো আপোনালোকৰ এক্সপিৰিয়েঞ্চ 3 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন মনিটৰিং এণ্ড ইভেলুৱেশ্যন ৰিলেটেড ৱৰ্কছ ইন গভ প্ৰাইভেট ছেক্টৰ। ইয়াত এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ 3 বছৰৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে চেলাৰী হৈছে আপোনালোকৰ 42,000। 6 নম্বৰটো হৈছে আপোনালোকৰ প্ৰজেক্ট এছিষ্টেণ্ট লিভলিহুড এণ্ড মাৰ্কেটিঙৰ ফালৰ পৰা আহিছে। পষ্ট কোড হ'ল আপোনালোকৰ 506। এজটো আপোনালোকে 23 বছৰ বা 40 বছৰ বয়সৰ ভিতৰত বয়স বিচাৰিছে। গ্ৰুপ 3 চাকৰি হয়। এটা পষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে। কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আৰু লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ। চেলাৰী হ'ল আপোনালোকৰ 35,000। 7 নম্বৰটো হ'ল আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ। পষ্ট কোড হ'ল আপোনালোকৰ 507। লগতে বয়স আপোনালোকৰ 30 বা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ডিষ্ট্ৰিক্ট লেভেল গ্ৰুপ 4 জব হয়। ইয়াত 3টা ভেকেঞ্চি আহিছে। 2টা আনৰিজাৰ্ভৰ কাৰণে আহিছে আৰু এটা ST প্লেনৰ কাৰণে আহিছে। আৰু ওমেনৰ কাৰণে আপোনালোকৰ এটা ৰিজাৰ্ভেশ্যন আছে। পষ্ট গ্ৰেজুৱেট ডিগ্ৰী আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে। লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে 1 year শুড বি ইন ৰিলিভেণ্ট ডমেইন লাইক ছ'চিয়েল মবিলাইজেশ্যন, ইনষ্টিটিউশ্যন বিল্ডিং এণ্ড কেপাচিটি বিল্ডিং, ফাইনেন্সিয়েল ইনক্লুশ্যন, লিভলিহুড এণ্ড মাৰ্কেটিং, স্কিল এণ্ড প্লেচমেণ্ট এটচেট্ৰাত আপোনালোকৰ এবছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। টোটেল আপোনালোকৰ 3 বছৰ হ'লেই হ'ব। চেলাৰী হ'লে আপোনালোকৰ 42,000। 8 নম্বৰটো হৈছে আপোনালোকৰ ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট লিভলিহুড এণ্ড মাৰ্কেটিং। পষ্ট কোড হ'ল আপোনালোকৰ 508। বয়স আপোনালোকৰ 25 বা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ডিষ্ট্ৰিক্ট লেভেল চাকৰি আপোনালোকৰ গ্ৰুপ 5। লগতে ভেকেঞ্চি আহিছে আপোনালোকৰ 7টা। 7টাৰ ভিতৰত
আনৰিজাৰ্ভৰ 3টা OBC MOBCৰ এটা EWSৰ এটা ST প্লেনৰ এটা ST হিলছৰ এটা সো অমিনৰ কাৰণে ৰিজাৰ্ভেশ্যন আপোনালোকৰ আছে দুটা সো কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব লগতে 2 বছৰ এক্সপিৰিয়েন্স লাগিব সো স্যালাৰি হৈছে আপোনালোকৰ 35000 9 নম্বৰটো হ'ল আপোনালোকৰ ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফাইনেন্সিয়েল ইনক্লুজন পোষ্ট কোড হ'ল আপোনালোকৰ 50 কোড 509 লগতে আপোনালোকৰ এজ বিচাৰিছে 25 পৰা 24 বছৰ বয়সৰ ভিতৰত তো ডিস্ট্ৰিক্ট লেভেলৰ গ্ৰুপ 5 জব হয় ইয়াত 8টা ভ্যাকেন্সি আহিছে সো আনৰিজাৰ্ভৰ কাৰণে দুটা OBC MOBCৰ কাৰণে 3টা EWSৰ এটা SC এটা আৰু ST হিলছৰ কাৰণে এটা ভ্যাকেন্সি আহিছে লগতে ওমেনৰ কাৰণে দুটা ৰিজাৰ্ভেশ্যন আছে কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে লগতে 2 বছৰ এক্সপিৰিয়েন্স বিচাৰিছে ৰিলেভেন্ট ফিল্ড সো স্যালাৰি আপোনালোকৰ 35000 স্যালাৰি দিয়া হ'ব 10 নম্বৰটো হৈছে আপোনালোকৰ ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট নন ফাৰ্ম লিভলিহুডছ 510 আপোনালোকৰ পোষ্ট কোড হয় লগতে 25 পৰা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ এজ থাকিব লাগিব ডিস্ট্ৰিক্ট লেভেল জব হয় আপোনালোকৰ গ্ৰুপ 5 জব য'ত আপোনালোকৰ 8টা ভ্যাকেন্সি আহিছে য'ত আনৰিজাৰ্ভৰ 3টা OBC MOBC দুটা EWC এটা SC এটা আৰু ST প্লেনৰ এটা লগতে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে দুটা কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লগতে 2 বছৰ এক্সপিৰিয়েন্স লাগিব স্যালাৰি হ'ল 35000 তাৰ পাছত 11 নম্বৰটো হ'ল ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট পোষ্ট কোড আপোনালোকৰ 511 25 পৰা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ বয়স হ'ব লাগিব ডিস্ট্ৰিক্ট লেভেলৰ জব হয় গ্ৰুপ 5 সো ইয়াত ভ্যাকেন্সি আছে আপোনালোকৰ 4টা আনৰিজাৰ্ভৰ দুটা OBC MOBC এটা আৰু ST হিলছৰ এটা আৰু ওমেনৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে লগতে 2 বছৰ এক্সপিৰিয়েন্স লাগিব ইন সোশ্যাল কমিউনিটি ডেভেলপমেন্ট সেক্টৰ সো স্যালাৰি আপোনালোকৰ 35000 12টো আপোনালোকৰ ব্লক প্ৰজেক্ট মেনেজাৰ 512 পোষ্ট কোড হয় লগতে 25 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ইয়াৰ ভ্যাকেন্সি আপোনালোকৰ 5টা আহিছে সো আনৰিজাৰ্ভৰ 3টা OBC MOBCৰ এটা আৰু ST হিলছৰ এটা আৰু ওমেনৰ কাৰণে দুটা ৰিজাৰ্ভেশ্যন আছে সো কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে লগতে 2 বছৰ এক্সপিৰিয়েন্স বিচাৰিছে ইন সোশ্যাল কমিউনিটি ডেভেলপমেন্ট সেক্টৰ স্যালাৰি আপোনালোকৰ 35000 আছে 13 নম্বৰটো হ'ল আপোনালোকৰ ডিস্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ 25 পৰা 40 বছৰ বয়সৰ ভিতৰত এজ হ'ব লাগিব ডিস্ট্ৰিক্ট লেভেলৰ চাকৰি গ্ৰুপ 6 হয় 3টা পোষ্ট আছে য'ত আপোনালোকৰ OBC MOBC এটা SC এটা আৰু ST হিলছৰ এটা ওমেনৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ CA অৰ ICWA লগতে 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব স্যালাৰি হ'ল আপোনালোকৰ 28000 14 নম্বৰটো হ'ল আপোনালোকৰ ডিস্ট্ৰিক্ট MIS মেনেজাৰ এজটো আপোনালোকে দেখিছে 25 পৰা 40 বছৰ বয়সৰ ভিতৰত লগতে 6টা পোষ্ট আছে আনৰিজাৰ্ভৰ এটা OBC MOBC এটা ST এটা ST প্লেনৰ এটা আৰু ST হিলছৰ দুটা আৰু ওমেনৰ কাৰণে দুটা ৰিজাৰ্ভেশ্যন আছে কোৱালিফিকেশ্যন হ'ল আপোনালোকৰ MCA MSc IT অৰ BTech ইন কম্পিউটাৰ সায়েন্স আৰু 2 বছৰ এক্সপিৰিয়েন্স থাকিব লাগিব আপোনালোকৰ গভৰ্ণমেণ্ট বা প্ৰাইভেট সেক্টৰত MIS কৰা এক্সপিৰিয়েন্স লাগিব স্যালাৰি হ'ল আপোনালোকৰ 25000 তাৰ পাছত হ'ল আপোনালোকৰ ব্লক কোঅৰ্ডিনেটৰ 23 পৰা 42 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব ইয়াত ভ্যাকেন্সি সবতকৈ বেছি আছে 422টা ভ্যাকেন্সি আছে আপোনালোকৰ আনৰিজাৰ্ভৰ 188 181 OBC MOBC 115 EWSৰ 35 SC 27 ST প্লেনৰ 43 আৰু ST হিলছৰ 21 সো আপোনালোকৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন 127টা আছে লগতে PWDৰ 17টা আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে গ্ৰেজুৱেট লাগিব আপোনালোকৰ কোৱালিফিকেশ্যন লগতে এবছৰ এক্সপিৰিয়েন্স লাগিব স্যালাৰি হ'ল 21560 টকা তাৰ পাছত আছে আপোনালোকৰ ব্লক একাউণ্টেণ্ট এজ হ'ল আপোনালোকৰ 23 বছৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 81টা পোষ্ট আছে আনৰিজাৰ্ভৰ 32 OBC MOBC 26 EWSৰ 5টা SCৰ 5টা ST প্লেনৰ 11টা আৰু ST হিলছৰ 2টা সো PWDৰ কাৰণে 3টা ৰিজাৰ্ভেশ্যন আছে লগতে ওমেনৰ কাৰণে 24টা ৰিজাৰ্ভেশ্যন আছে কমাৰ্চ ফিল্ডৰ হ'ব লাগিব কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চত লগতে এবছৰ এক্সপিৰিয়েন্স থাকিব লাগিব স্যালাৰি হ'ল আপোনালোকৰ 21000 সো লাষ্টৰটো হ'ল ব্লক MIS এক্সিকিউটিভ 23 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 164টা আপোনালোকৰ পোষ্ট আছে আনৰিজাৰ্ভৰ 76 OBC MOBC 40 EWSৰ 15 SC 12 ST প্লেনৰ 12 আৰু ST হিলছৰ 9টা PWDৰ কাৰণে 7টা ৰিজাৰ্ভেশ্যন আছে লগতে ওমেনৰ কাৰণে 49টা ৰিজাৰ্ভেশ্যন আছে কোৱালিফিকেশ্যন বিচাৰিছে BCA BSc IT অৰ BTech ইন কম্পিউটাৰ সায়েন্স লগতে এবছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব ইন MIS ৰিলেটেড ৱৰ্কছ ইন প্ৰাইভেট অৰ গভ সেক্টৰ স্যালাৰি হ'ল আপোনালোকৰ 21000 সো আপোনালোকে দেখিলে ইমানখিনি আছিল আপোনালোকৰ নটিফিকেশ্যনটো সো ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 18 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব লগতে 8 ডিচেম্বৰলৈকে থাকিব সো ইমানখিনি আপোনালোকে দেখিলে ইমানখিনি আছিল আৰু লগতে এজ ৰিলেক্সেশ্যন আছে 5 বছৰ SC ST কাৰণে আছে OBC MOBC কাৰণে 3 বছৰ আছে PWDৰ কাৰণে 10 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যন আছে সো ইয়াৰ অনলাইন প্ৰক্ৰিয়া 18 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্টত যোন পাছ কৰে সকলোকে মতা হ'ব সো ইমানখিনি আছিল আপোনালোকে চাই ল'ব পাৰে নটিফিকেশ্যনটো 18 তাৰিখৰ পৰা আপোনালোকে এপ্লাই হ'ব আপোনালোকে এপ্লাই কৰি দিব পাৰিব যাৰ এক্সপিৰিয়েন্স আছে
চ' ইমানখিনি আছিল আজি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ